জাপানে আৰু লগতে এতিয়া উপস্থিত হৈ পৰিছে আমাৰ তিৱা ছাত্ৰ সন্থাৰ বা লিটাৰেৰী বডিৰ আমাৰ প্ৰেচিডেণ্ট শ্ৰী ইমান আমাৰ আদিবাসী যুৱক যুৱতীসকল আপোনালোকসকল আজি মই বহুত সুখী হৈছোঁ যে আজি আমি আহি পেলাই বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে আৰু আমি শান্তিভাৱে সমস্যা থাকিলেও আমি আলাপ আলোচনা মাধ্যমেৰেহে আমাৰ আগুৱাই লৈ যাব লাগিব। এই হিল পিপুল কালচাৰেল ফৰামৰ জৰিয়তে ক'ব বিচাৰো আমি ছাত্ৰ সমাজৰ পৰা উদ্ভৱ হৈছিলে যে কাৰ্বি আংলঙৰ এই সময়ত উগ্ৰপন্থী সমস্যা, এই সময়ৰ জাতি মাজত সংঘাত, কাৰ্বি ডিমাচা, কাৰ্বি কুকি, কাৰ্বি ৰেংমাত, আদিবাসী বিহাৰী বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত আছিল আৰু কাৰ্বি আংলঙত এনেকে পুনৰবাৰ শান্তি ঘূৰাই অনাৰ সম্ভৱ নাছিল। কিন্তু ৰাইজ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰমত আৰু আপোনালোকে এখন কাৰ্বি আংলং আমি সুন্দৰ কাৰ্বি আংলং বনাম বুলি আপোনালোকে যিটো ষ্টেণ্ড, সেই ষ্টেণ্ডত লৈ আজি কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে বিভিন্ন জাতি জনগোষ্ঠীক সন্মান ৰাখি আৰু বহুতৰ উগ্ৰপন্থী সংগঠনৰ লগত আলাপ আলোচনা কৰি আজি শান্তি পথত লৈ ঘূৰাই আহিছে। আমি আদৰণীয় আৰু আমি আদৰণি জনাইছো। আৰু শান্তি বুলি ক'লে এটা জাতিৰ দ্বাৰা নহ'ব। আমি কাৰ্বি আংলং বসবাস কৰা জাতি জনগোষ্ঠীয়ে সকলো দায়িত্ব ল'ব লাগিব। আদিবাসী সমস্যাটো কেৱল আদিবাসী জাতি সমস্যা নহয়, আদিবাসী সমস্যাটো কাৰ্বি আংলঙত কাৰ্বি পৰা আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰে সমস্যা আৰু এইখন কাৰ্বি আংলঙৰ সকলো সমস্যাই আমি বিভিন্ন জাতি জনগোষ্ঠীসকলে ঐক্যভাৱে আমি দায়িত্ব লৈ এখন কাৰ্বি আংলং আৰু শান্তি কাৰ্বি আংলং আমি গঢ়ি তুলিবলৈ কাৰণে আমি আগবাঢ়িব লাগিব। প্ৰথমে মই মিডিয়া পাৰ্চনসকলক ধন্যবাদ জ্ঞাপন কৰোঁ আৰু লগতে আশা কাৰ্বি আংলং জিলা কমিটিৰ বেনাৰত আয়োজিত আমাৰ কৰম উৎসৱ আমি কাউৰী পাহাৰ এই ফিল্ডত পাতিছোঁ। আমি सबसे पहले मैं आशा कार्बी आंगलंग जिला कमेटी दिए से करम राजा के करम परब के शुभकामनाएं देवा था। आज हमरे काउरी पहाड़ ई प्रांगण में काउरी पहाड़ फील्ड में हमरे मन उल्लास मलस के साथ में करम राजा के स्वागत करके आए नहीं अपने मन देखे के लिए पावे पीछे दिखे हमरे के करम राजा है और उके हमरे मन गेला कैल से सेवा शुश्रूषा पूजा आराधना करके उकर से आशीर्वाद मांगा थी जे हमरे केर जे फसल है जे खेती बाती हमरे मन कर रही वहाँ आशीर्वाद अच्छा से देव जेके हमरे अपन पसीना बहाय के लगा ही वो खेती अच्छा हो और उकर फल हमरे मन पाप बोल के अपने ठिंडा हमरे करम राजा ठिंडा आशीर्वाद मांगा थी। और हमरे देखे के लिए पाती आज कार्बी आंगलंग जिला के कोना कोना से हमारा आयो आबा दीदी दादा भाई बहन मना है और सबे मिल के हमरे एक साथ में करम राजा के सेवा शुश्रूषा और करम परब मना थी। आज खुशी लगा थे देख के और आशा करा थी जे हमरे के आगंतुक दिन में हमरे के करम राजा सबके खुश रखी और हमरे अपन जिंदगी में खुश रह के अपन जिंदगी बिता के पारबई। সর্বপ্রথমে আপোনালোকক সাংবাদিক বন্ধুসকলক ধন্যবাদ। আজি আমাৰ কাৰ্বি আংলং জিলাৰ ডকমকাত কাউৰী পাহাৰত আমাৰ অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনে প্ৰতি বছৰৰ দৰে আমাৰ যি কৰম পূজা এই কৰম পূজা উদযাপন কৰিছে আৰু এইবাৰ সঁচাকৈ উৎফুল্লিত হৈছোঁ যে ইয়াতে বহুতো কাৰ্বি আংলঙৰ চুকে কোণেৰ পৰা আহিছে, আমাৰ কাৰ্বি আংলং অট'নমাছ পৰাও আহিছে, EM সকল আমাৰ অট'নমাছৰ পৰা MSc সকল আহিছে। গতিকে সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ কৰম পূজাৰ কাৰণে। আৰু এই কৰম পূজাটো আমাৰ আচলতে প্ৰাকৃতিক পূজা। আমি যি নতুন বছৰ এই নতুন বছৰৰ আমাৰ যি শস্য উৎপাদনৰ কাৰণে আমি কৰম ৰজাক উদযাপন কৰোঁ আৰু এই উদযাপনত আমাৰ সকলোৱে মিলিত হৈ উৎফুল্লিত হৈ পেলাই আমি এই কৰম পূজাটো পালন কৰোঁ আৰু সকলোৱে নৃত্য প্ৰদৰ্শন কৰি আৰু সকলো গান নাচ ঢোল মাদল বজাই আমি এই কৰম ৰাজাক পালন কৰোঁ। গতিকে আজি আমাৰ এই দিনটোত এই মাহটো গোটেই চলিব আৰু এই মাহত আজি আমাৰ
প্ৰথমটো দিনতে আজি আমাৰ ইয়াতে আমাৰ কাৰ্বি আংলং জিলাৰ আশা উদ্যোগতে আমাৰ ডকমকা কাউৰী পাহাৰতে অনুষ্ঠিত কৰিছে আৰু ইমান ভাল লাগিছে যে সঁচাকৈ ময়ো আহিছোঁ দেওপানী পৰিষদীয় সমষ্টিৰ MSC যদিও তাৰ পৰা আহিছোঁ ইমান ভাল লাগিছে ইয়াৰ নিজৰ প্ৰগ্ৰামটো ইমান মানুহ দেখি পেলাই ভাল লাগিছে গতিকে আমি সকলোৱে মিলিত হৈ যাতে এনেকৈ প্ৰগ্ৰামবিলাক কৰি আমাৰ অনাগত দিনত যাতে এনেকৈ মিলি জুলি আমি থাকোঁ তাৰ বাবে আমি সকলোকে ধন্যবাদ আৰু আমাৰ আই মাতৃ মৰমৰ ভণ্টিসকলক যিসকল নৃত্য কৰিব আহিছিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰি আমি সকলোৱে আজি কৰম ৰাজাৰ 20 বৰ্ষৰ কাৰ্বি আংলং জিলা ভিত্তিত যি কৰম উৎসৱ কাউৰী পাহাৰৰ খেলপথাৰত আয়োজন কৰা হৈছে এই উৎসৱ পালন কৰিবলৈ তথা সফলভাৱে পালন কৰিবলৈ আৰ্থিক সাহায্য বহুত জৰুৰী হয় আমি অট'নমাছ কাউন্সিলৰ পৰা বিশেষকৈ আমি আমাৰ CM ছাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম তেখেতৰ কলিগছসকলক সহায় কৰিবলৈ নিৰ্দেশ দিলে আৰু তেখেতৰ কলিগছ যেনে আমাৰ 2 EM শ্ৰীযুত লুনসিং তেৰণ ডাঙৰীয়া শ্ৰীযুত ৰিতেশ ইংহি ডাঙৰীয়া প্ৰমুখে আৰু কিছুমান MSc EM সকলে আমাক সহায় কৰিলে সফল কৰিবলৈ বাবে লগতে আমাৰ জিলা কমিটিৰ সদস্যসকল বহুত কষ্টৰে উদযাপনৰ প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰিলে মোবিলাইজ কৰিলে আৰু লগতে আমাৰ ইয়াৰ স্থানীয় আদিবাসী লিডাৰসকলে তেওঁলোকেও বহুত কষ্ট কৰি আজি এই কাউৰী পাহাৰ খেলপথাৰত আমাৰ আদিবাসীসকলৰ পৰম্পৰাগত উৎসৱ কৰম উৎসৱ উদযাপন কৰা হৈ আছে যোৱাকালিৰ পৰা এই কৰম উৎসৱ বৃহত্তৰ ভাৰতবৰ্ষৰ আদিবাসীসকলৰ সবতকৈ ডাঙৰ উৎসৱ আৰু এই উৎসৱটো প্ৰতিটো বছৰ ভাদ মাহৰ একাদশীৰ পৰা আৰম্ভণি হয় গোটেই ভাদ মাহ ধৰি এই উৎসৱ পালন কৰা হয় এই কৰম ফেষ্টিভেলৰ ইতিহাস আছে কিহৰ কাৰণে কৰম ফেষ্টিভেল উদযাপন কৰা হয় আমি বুৰঞ্জীত পঢ়িলে পাওঁ পূৰ্বপুৰুষৰ সময়ত আমাৰ পূৰ্বজসকলক যিটো সময়ত মোগল সাম্ৰাজ্যয়ে আক্ৰমণ কৰিছিলে সেইটো সময়ত আমাৰ জাতিটো ৰক্ষণাবেক্ষণ কৰিবলৈ বেলেগ কোনো নাই নিজৰ প্ৰাণ বচাবলৈ আমাৰ আদিবাসী ৰাইজে আদিবাসী যুৱৰাজক লৈ তেওঁলোকে পাহাৰ ছাইডত গুচি যায় পাহাৰৰ ছাইডত এটা ডাঙৰ গুহা আছিলে সেই গুহাতে আমাৰ আদিবাসীৰ যুৱৰাজক বচাই খেদি মোগল সাম্ৰাজ্য সৈনিকসকলে আহে কিন্তু তেওঁলোকে বিচাৰি নাপায় কিয়নো সেই জেগাডোখৰত যি ডাঙৰ গুহা আছিলে গুহাৰ মুখতে ডাঙৰ এজোপা কৰম গছ আছিলে সেই কৰম গছৰ ডালটো এই গুহাৰ মুখখন ঢাকি দিছিলে এইটো মই 2-3টা বাক্যত বুৰঞ্জীৰ কথাটো ক'লোঁ এই তেতিয়াৰ পৰাই কৰমৰ উদযাপন হয় ইয়াৰ পিছতে বিভিন্ন সময়ত বিভিন্ন কাহিনীৰ দ্বাৰা এই কৰম ফেষ্টিভেলটো জড়িত হৈ থাকে আমি বিশেষকৈ আদিবাসীসকলে কৰম উদযাপন বিশেষ কেইটামান অৰ্থ লৈ পালন কৰোঁ খেতি বাতি শেষ কৰাৰ পিছতে গোটেই ৰাইজে খেতি কৰাৰ পিছত আজৰি হয় তেতিয়া এই কৰম ভাদ মাহতে কৰম উদযাপন কৰা হয় আৰু এই কৰমতে কৰম ৰজাৰ ওচৰত কাকতি মিনতি প্ৰাৰ্থনা কৰা হয় যাতে ভাল শস্য হ'বলৈ যাতে ভাল বৰষুণ পায় পোক পৰুৱাৰ পৰা বচাবলৈ তেওঁ ব্যৱস্থা কৰে যাতে শেষত ভাল শস্য পোৱা যাব লগতে এই কৰম উদযাপন কৰাৰ যেতিয়াৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হয় এই তেতিয়াৰ পৰাই আমাৰ আদিবাসী যুৱক যুৱতীসকল ইয়াত জড়িত হয় বিশেষকৈ যি যুৱক যুৱতী বিবাহৰ কাৰণে উপযুক্ত বয়স হোৱা তেওঁলোকে ইয়াৰ প্ৰস্তুতিবোৰ আৰম্ভ কৰে ঠিক এই কৰমৰ সময়তে বিবাহৰো কথা বতৰাবিলাক আৰম্ভ হয় ইয়াৰ লগতে কৰমৰ লগত জড়িত বহুত প্ৰথাবোৰ আছে মই আজি এইবোৰ ক'বলৈ নাযাওঁ সমূহকৈ এইটোকে কওঁ কৰম আমাৰ জাতীয় পৰৱ জাতীয় উৎসৱ
কৰমৰ দ্বাৰা আদিবাসী ৰক্ষণাবেক্ষণ পাইছে, কৰমৰ দ্বাৰা আদিবাসীৰ মাজত একতা আহিছে, কৰমৰ দ্বাৰা আদিবাসীৰ মাজত উন্নতি হৈছে। ইয়াকে কৈ মই নমস্কাৰ কওঁ।